क'क्राझाराव दुर्गा फुजा आफादफोरनो रांखान्थियारि अनसुंथाइ रानदोंमोन आसामनि केबिनेट मन्थ्रि उरखावगोरा ब्रह्मआ। क'क्राझार जिल्लानि बेसिक ट्रेनिं मिरुआव मंगलबारखालि क'क्राझार सदर खोन्दोनि सिङाव गासै मोन 112 दुर्गा फुजा कमिटिफोरनो राङारि अनसुंथाइनि चेक राननानै होयो। आसाम सोरखारा लानाय हाबाफारि बादियै जथुमानि गेजेरजों सा सानजा बे चेकफोरखौ राननानै होयो। बे जथुमायाव बाहागो लायो एमएलए लरेन्स इस्लारि लोगोसे क'क्राझार जिल्ला बेंगिरि मासान्दा पार्टिन। बेबायदिनो 10,000 रांनि चेकखौ नेमखान्थि बादियै हारियारि फुजा खुंगिरिफोरनि आफादगिरि एबा नेहाथारिनो गथायनाय जायो। मन्थ्रि बिथाङा बुङोदि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानि दैदेननायाव आसाम सोरखारनि दैदेननाय बे हाबाफारिया दुर्गा फुजाखौ फालिनो नाजानायाव खुंफुं आफादफोरखौ हेफाजाब होनो थांखि लादों। क'क्राझार जिल्लायाव गासै मोन 212 फुजा कमिटिफोरजों लोगोसे क'क्राझाराव मोन 112, पर्बतझ'रायाव मोन 31 आरो मोन 69 गसाइगाव महकुमायाव अनसुंथाइखौ मोननो हागोन। गसाइगाव 69 पर्बतझ'रा কিছু আছে আৰু এইটো বেলেগ বেলেগকে ডিষ্ট্ৰিবিউট কৰা হৈছে। গোসাইগাঁৱত বেলেগকে ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু এইফালে पर्बतझ'ৰা বেলেগকে ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, সাব ডিভিজন হৈছে। তো এইটো উদ্দেশ্যটো কি এটা সামান্যতম আৰ্থিক অনুদান ৰাজ্য চৰকাৰে আগবঢ়াইছে, কাৰণ পূজাটো এটা আস্থাৰ বিষয় আৰু ইয়াতে মানুহে আহে পূজা কৰি যায় আৰু নিজৰ নিজৰ যিখিনি পইচা খৰচ কৰিব লাগে ব্যক্তি হিচাপে খৰচ কৰি আহে। কিন্তু পূজাটো মেইনটেইন কৰিবৰ কাৰণে কমিটিবিলাকৰ আৰ্থিক সংকট পৰে আৰু বহুত বছৰ ধৰি এনেকুৱা সমস্যাটো আছিল। দূৰ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে এইখিনি পদক্ষেপটো লৈছে। এই 10,000 টকাকৈ চব পূজা কমিটিক। আৰু খুব আনন্দৰ বিষয় যে কোকৰাঝাৰৰ দুৰ্গা পূজাটো মানে খুব বেছিকৈ গুৰুত্ব দি পেলাই কোকৰাঝাৰত এইবাৰ 10 তাৰিখত দুৰ্গা পূজা চাবৰ কাৰণে চিফ মিনিষ্টাৰে আহিব। কেইবাটাও দুৰ্গা মণ্ডপ তেওঁ ভ্ৰমণ কৰি পেলাই চাব আৰু মেইন যিটো দুৰ্গা মণ্ডপ বজাৰত আৰু এইটো পুৰণি যিটো R&D চিনেমা হলৰ ওচৰত যিটো আছে সেই আৰু কেইটামান এনেকৈ লিষ্ট কৰা হৈছে। তাত যদি হয়তো তেওঁ কিবা এটা পৰিকল্পনা কৰিছে যে এইটো আগন্তুক বস্তুবিলাকত দুৰ্গা পূজা যাতে কোকৰাঝাৰত আজি যেনেকৈ হৈ আছে তাতকৈ অলপ যাতে বেছি ভালকৈ হয় আৰু লগতে এই অঞ্চলৰ কিছুমান জেনুইন প্ৰব্লেমবিলাক পাব্লিকে ক'ব, সেইটো শুনিবলৈ আহিব। সেইটো খুব ভাল কথা আমাৰ কাৰণে। দুৰ্গা এটা ভাৰতৰ এটা সংস্কৃতি, এটা ডাঙৰ ফেষ্টিভেলত পৰিণত হৈ গ'ল। আগৰ দিনত হয়তো বা বহুত ষ্টেটত দুৰ্গা পূজা পালন কৰা নাছিল, কিন্তু ভাৰতত এতিয়া বহুতকেইটা ষ্টেটত পালন কৰে আৰু অসমত এটা জাতীয় উৎসৱৰ নিচিনা হৈ গ'ল। ৱেষ্ট বেংগলতো এইটো জাতীয় উৎসৱেই হয়। আজি দুৰ্গা পূজা উপলক্ষে মই তৰফৰ পৰা কোকৰাঝাৰবাসী আৰু অসমবাসী ৰাইজলৈ মই তৰফৰ পৰা শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আৰু দুৰ্গা পূজাত মই কেইটামান দিশটো অলপমান গুৰুত্ব দিয়াটো বিচাৰিছোঁ, যাতে উদ্ভণ্ডালি কোনো ধৰণৰ নহয় আৰু দুষ্কৃতিকাৰীসকলে এটা উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যাতে অভিযোগ নাপায়, তাৰ কাৰণে জিলা প্ৰশাসনে অলপ কঠোৰ হ'ব লাগিব আৰু দুৰ্গা পূজা কমিটিবিলাকে জিলা প্ৰশাসনৰ লগত মিলি এইটো ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ যোৱা কেইদিনমান ধৰি কেইটামান যিটো ধৰ্মীয় উৎসৱৰ নামত বহুত উদ্ভণ্ডালি নিউজত আমি দেখিবলৈ পাইছোঁ। লগতে আমাৰ যিবিলাক দুৰ্গা উৎসৱ পালন কৰা হয় কমিটিবিলাকে হেল্থ এণ্ড হাইজিনটো চাব লাগে আৰু এনভাইৰনমেণ্টটো চাব লাগে যাতে লেতেৰা নহয় আৰু বেষ্ট অফ দি বেষ্ট কমিটি হিচাপে যাতে যদি ষ্টেট লেভেলত পুৰস্কাৰ পাব পাৰে, এইটো আমাৰ গৌৰৱৰ কথা। আৰু এণ্টায়াৰ যিটো চিটিটো মানে কোকৰাঝাৰ চিটিটো এতিয়া গ্ৰয়িং চিটি আৰু ইয়াতে আজি বহুত ধৰণৰ দোকান পাহাৰ মানে এতিয়া উঠি আহি আছে, হোটেল মানে ৰেষ্টুৰেণ্ট চাহ দোকান চব। আমি এতিয়া এটা যদি এটা মানে ভাল ক্লাছ এটা ষ্টেণ্ডাৰ্ড এটা চিটিত যদি ডেভেলপ কৰিব লাগে, আমাৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা কাউন্সিলৰ তৰফৰ পৰা এই ৰেষ্টুৰেণ্টবিলাকতো হোটেলবিলাকতো হেল্থ এণ্ড হাইজিন ইছ্যুটো অলপমান কেয়াৰ ল'বৰ প্ৰয়োজন হৈছে। আমি চবৰ পৰা এটা গেৰেণ্টি বিচাৰিব লাগিব, এটলিষ্ট এটা ষ্টেণ্ডাৰ্ডটো মেইনটেইন হয় যাতে চব মানে ৰেষ্টুৰেণ্টবিলাকত। মই বিচাৰিম আজি দুৰ্গা পূজাৰ
মাধ্যমেদি হেল্থ এণ্ড হাইজিন আৰু ক্লিন মানে কোকৰাঝাৰ এই বিষয়টো দুৰ্গা পূজা সমিতিবিলাকে যাতে